মোর মাধবে ও হে ভৈলায় ও আরে শিবা করিও হরি জগত উদ্ধার শিবা করিও হরি জগত উদ্ধার। বিষ্ণুপ্ৰিয়া সাংস্কৃতিক গোষ্ঠী জামুগুৰিৰ সভানেত্ৰী সম্পাদিকাক আমি মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ, আদৰণি জনাব খুজিছোঁ। প্ৰথমে আদৰণি জনাব আমাৰ ধীৰাজ গগৈ, ইয়াৰ পিছতে আদৰণি জনাব আমাৰ অনুপম শইকীয়া। আৰু তেওঁলোকলৈ আমি এখন সম্বৰ্ধনা পত্ৰ যাচিব বিচাৰিছোঁ আৰু সম্বৰ্ধনা পত্ৰখন মই পাঠ কৰি দিব খুজিছোঁ। জাজি মাছখোৱা গড়মূৰ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতি স্থাপিত 1951 চন। প্ৰতি মাননীয় সভানেত্ৰী, সম্পাদিকা আৰু সমূহ সদস্যবৃন্দ, বিষ্ণুপ্ৰিয়া সাংস্কৃতিক গোষ্ঠী জাজি জামুগুৰি। হে মান্যবৰেশু, অসমৰ ধৰ্ম সাংস্কৃতিক জগতলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কলাত্মক প্ৰতিভাৰে আগবঢ়োৱা এক নান্দনিক অৱদান হ'ল ভাওনা। এই ভাওনা হ'ল মূলতঃ ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়, নীতি শিক্ষা সমৃদ্ধ এক সাংবাদিক আধ্যাত্মিক অনুষ্ঠান। গুৰুজনাই কৃষ্ণ সংস্কৃতিৰ উচ্চাংগ কলা তথা মাধ্যম হিচাপে ভাওনাক প্ৰতিষ্ঠা কৰি অসমীয়া জাতিক বিশ্বৰ বুকুত এক বিশিষ্ট মান প্ৰদান কৰি থৈ গৈছে। তেতিয়াৰে পৰা বৰ্তমানলৈকে ভাওনা অসমীয়া জাতীয় জীৱনৰ এক প্ৰতিজন অসমীয়াৰ হৃদয়ত বিৰাজিত হৈ আছে। অসমীয়া সমাজত ভাওনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰাপ্তিৰ মহান যজ্ঞ হিচাপে পালন কৰা হয়। সেই মহা অনুভৱ এবাগী মহান কাহিনীৰ আলমত বিশ্বজিতৰ হৰিদৰ্শন জয়াসুৰ বধ এই নাটবাগী আপোনালোকে ইতিহাস প্ৰসিদ্ধ জাজি মাছখোৱা গড়মূৰত পৰিৱেশন কৰিবৰ বাবে আমাৰ ইয়াত আমন্ত্ৰণ কৰিছিলোঁ আৰু এই আপাহতে আপোনালোকক কৃতজ্ঞতা জনাইছোঁ। আপোনাসৱৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে সৰু দলটিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। সভাপতি গৌতম গগৈ, কাৰ্যকৰী সভাপতি উজ্জ্বল বৰঠাকুৰ আৰু সম্পাদক বিক্ৰম গগৈ, জাজি মাছখোৱা গড়মূৰ সাৰ্বজনীন দুৰ্গা পূজাৰ উদযাপন সমিতি। এই আপাহতে আমাৰ মাজত উপস্থিত আছে আমাৰ শিক্ষাগুৰু শ্ৰীযুত জ্যোতি গগৈ ছাৰ, জাজি কলেজৰ প্ৰাক্তন অধ্যাপক। আমি তেখেতক অকণমান মৰম যাচিব খুজিছোঁ এই আপাহতে। সম্পাদক বিক্ৰম গগৈ, আমি এখন চেলেঙেৰে তেখেতক মৰম যাচিবৰ কাৰণে আমি আহ্বান জনালোঁ। বোলা জয়
ভোজো পাবে বহি রুখ রণ মই অনা তুমি নারায়ণ নারায়ণ হরি রাম গোপাল গোবিন্দ ভজ তো মার দোয়ী ভজ হতো মারা দোয়ী পরা অরবিন্দ মুখম করতি বচন পঙ্গং লঙ্ঘয়ত গিরিম যৎকৃপহং তমহং বন্দে পরমানন্দ মাধব পরমানন্দ মাধব যিজনা মাধৱৰ কৃপা বৰিখন হলে মোক অবধিজনেও কথা কব পাৰে যিজনা মাধৱৰ কৃপা বৰিখন হলে পঙ্গজনে পৰ্বত বগাব পাৰে যিজনা মাধৱৰ কৃপা বৰিখন হলে অপুত্ৰকজনে সন্তানৰ মুখ দেখিব পাৰে সেইজনা মাধৱৰ পদকমলতে সহস্ৰ কোটি প্ৰণিপাত জনাইছো ভাওনা অসমীয়া জাতিৰ মান আবেগ স্বাভিমান যিজনা গুৰুৱে আমাক গীত দিলে নৃত্য দিলে বাদ্য দিলে ভাওনাৰ দৰে লোকনাট্য অনুষ্ঠান দিলে সেইজনা গুৰু আজিৰ এই ভাওনাৰ আৰম্ভণিৰে প্ৰাক মুহূৰ্ততে এই মহেন্দ্ৰ ক্ষণতে তেওঁৰ এই প্ৰিয় শিষ্য ব্ৰহ্মপুৰ শ্ৰী শ্ৰী মাধৱদেৱৰ এভাগে পবিত্ৰ বাণীৰে আহকচোন তেওঁক সশ্ৰদ্ধ প্ৰণিপাত জনাই এই আৰম্ভ কৰিব লৈছো আজিৰ নাতে দয়াশৰ বধ বিশ্বজিতৰ ধৰ্ম পৰীক্ষা দয়াশৰ বধ বিশ্বজিতৰ ধৰ্ম পৰীক্ষা
যাকেরি নাহি কেউ तुहारी सरणे रेणु कौती बारे करु प्राणाम बारे करु करू
মানে রা Viष्ণু
রাম কৌতিজিত্বা জগত ধনকু দেবা দুষ্ট দানব रखना ताल एक ताल দুষ্ট দমন আৰু সাধু সন্ত পৰিত্ৰাণ অৰ্থে আমি যুগে যুগে নানা ৰূপে লওঁ অৱতাৰ। আমি এই জগতৰ গৰাকী, আমি বিষ্ণু। मंगल भगवान विष्णु मंगल गरुड़ध्वजा मंगल पुंडरीकाक्ष मंगलाय तनु हरि। ৰত্নৰাজ্যৰ ৰজা বিজয়ী সিংহ আৰু তেওঁৰ পুত্ৰ বিশ্বজিৎ পত্নীসহ আমাৰ পৰম ভক্ত
কিন্তু তেওঁ দ্বিতীয় পত্নীৰ পুত্ৰ ৰঞ্জিত মহা অত্যাচাৰী। তেওঁ তাৰ পাপৰ কৰ্মৰ ফল এদিন নিজেই ভুগিব। বাৰু এইবাৰ বিজয় সিংহ আৰু তেওঁ পুত্ৰকে পৰীক্ষা কৰিব লাগে। ও হরি ও রাম নাৰদৰ প্ৰণিপাত কৰিব গ্ৰহণ। তোমাৰ অমীয়া গীতৰ সুৰেৰে আমাৰ মন প্ৰাণ কৰি ৰাখিব। দেৱৰ্ষী, এইবাৰ তুমি মোক সেই কাৰ্যত অলপ সহায় কৰিব লাগিব। হে প্ৰভু, আপোনাৰ ইচ্ছামতে পৰিচালিত এই বিশ্ব ব্ৰহ্মাণ্ড আৰু তেনেস্থলত কিদৰে কৰিম সহায়ে ভিক্ষুক নাৰদে আপোনাৰ কাৰ্যত। শুনা দেৱৰ্ষী, মৰ্ত্যৰ ৰত্নৰাজ্যৰ ৰজা বিজয় সিংহ আৰু তেওঁৰ পুত্ৰ বিশ্বজিত আমাৰ পৰম ভক্ত। তথাপিতো তেওঁলোকক এইবাৰে কঠিন পৰীক্ষাৰে পৰীক্ষা কৰিব। তাত তুমি মোক অলপ সহায় কৰিবা দেৱৰ্ষী। কিন্তু প্ৰভু, নহ'ব জানো পাপ কৰ্ম কঠোৰভাৱে পৰীক্ষা কৰা আপোনাৰ ভক্তৰ ওপৰত? তাৰ বাবে তুমি অলপ চিন্তা নকৰিবা দেৱৰ্ষী। উচিত সময়ত আমি সকলোকে কৰিম উদ্ধাৰ। তেন্তে প্ৰভু, কিদৰে কৰা হ'ব তেওঁলোকৰ এই ভক্তি পৰীক্ষা? দেৱৰ্ষী, তাৰ মই এক উপায় কৰিছোঁ। তুমি বিজয়ী সিংহক বিষ্ণু যজ্ঞ কৰিবৰ বাবে আজ্ঞা কৰিবা আৰু সেই সময়তেই গহপতি শনিৰ দ্বাৰা পূজাৰ আগভাগ বিচৰা। আৰু বিজয় সিংহই যেতিয়া গহপতি শনিক পূজা নিদিব, শনিৰ কুপাবলত পৰি বিজয় সিংহ আৰু তেওঁ পুত্ৰই ভুগিব অশেষ নিৰ্যাতন। গতিকে দেৱৰ্ষী, অলপ পলম নকৰি নিজ কৰ্তব্যত গ্ৰহণ। তেন্তে প্ৰভু, মই এতিয়া বিদায়হে মাগিলো। বৈকুণ্ঠ ভৱনে দেখিলো নয়নে দেৱনাৰায়ণ হৰি প্ৰভুৰ আতুল চৰণতে পুনৰ পূৰ্বাৰ যে
হাতে কম দলু লয়া দেখি মনু আরে হাতে কম দলু লয়া দেখি রাম হরি রাম হরি বুলা হরিব হরে রাম হরি রাম হরি বুলা হরিব আদি ৰাখি ৰাখি জীৱ জগতত সৃষ্টিকৰ্তা বিৰিঞ্চি বুলি আমাক জানিব ঈশ্বৰৰ ইচ্ছাত যিমানেই সৃষ্টিৰ সুবিশাল কৰ্মজান কৰিলো ৰচনা অতৃপ্ত বাসনাবোৰ মৰিচিকা খেদি অসীম মৰুৰ প্ৰান্তত হ'ল ভগৱান জগতৰ কাৰণ হে নাৰায়ণ কি বিচিত্ৰ লীলা অপাৰ মহিমা মায়াত আবদ্ধ আমি চকুৰ দিশে দেখো তমসা ঘন আৱৰণ বাৰু বিচিত্ৰ সৃষ্টিৰ জালে জগতক কৰি জাতিষ্কাৰ নিজ কৰ্তব্য অভিমুখে হওঁ অগ্ৰসৰ হাতে সুৰ ধৰি চলে বৃষভ হাতে সুৰ ধৰি চলে বৃষভ হৰ হৰ মহাদেৱ তুলাৰীৰ হৰ হৰ মহাদেৱ তুলাৰীৰ মহাদেৱ
হৰ মহায়োগেশ্বৰ হৰু হৰ মহাপাপং হৰ দেৱ মকৰায় নমো নমঃ মকরায় নমো নমঃ প্রকৃতির নন্দনী কুন্তৈচরে বহিয়ান কৈলাসর খুফুর শিখরতেই বাস করু আমি জগতর ঈশ্বর দরিদ্র শঙ্করে পরম ব্রহ্মই আমাক করিলে সজন জীব সংসাৰৰ হেতু তেতিয়াৰে পৰা সংসাৰৰ দায়িত্ব পালন কৰি সৃষ্টিতে পাতনি মেলিছো জিতেন্দ্রিয় আমি মহাদেব কিন্তু তলৈকৰ ভক্তগণৰ আকুল আহ্বানে কঠিন অন্তৰতো আমাৰ করুণার উদ্রেকানে মনোমত বর প্রদান কৰি ভক্তগণক এই আহি কৈলাসত হৈছো মই আৱৰ্ত যাও নৈমিত্তিক কাৰ্য কৰি সম্পাদন পাৰ্বতীৰ হৰে সংগে কৰো হৰিৰ গুণানুকীৰ্তন